কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। মই মোৰ পাকঘৰৰ পৰা আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছোঁ। ৰেচিপিটো একেবাৰে সহজ আৰু চিম্পুল। মই মাছ বনাম, মাছৰ মাথাৰে বিলাহীৰ লগত বনাম, মাছৰ মাথা বিলাহীৰ লগত বনাম আৰু আপোনালোককো অলপ দেখুৱাই ল'ম ৰেচিপিটো আৰু আপোনালোকে নিশ্চয় মোৰ ৰেচিপিটো চাব। আমাৰ ইয়াত এতিয়া বৰষুণ দি আছে, পানী শুকুৱাই নাই, অলপ অলপ পানী হৈছিল আমাৰ ইয়াতো আৰু বৰষুণ আৰম্ভ কৰিলেই। কিছুমান জেগাততো মানুহ ঘৰত যাবই পৰা নাই আৰু এতিয়া আৰু বৰষুণ দিব ধৰিছে। কি কৰে এইবাৰ নাজানো। এতিয়া মই ৰেচিপি আৰম্ভ কৰিম। মই পাকঘৰৰ পৰাই কৈ আছোঁ, যিহেতুকৈ দুপৰীয়া হ'ল এতিয়া আৰু মই ভাত বনাব আহিছোঁ, কিবা অলপ বনাম আৰু সেয়াই আপোনালোকৰ। বিলাহী 3টা লৈছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ 3টা লৈছোঁ, নহৰু, আদা, জলকীয়া আৰু এইফালে মাছ। এয়া মাছৰ মাথা আছে ইয়াত। এয়া কমন কাপ মাছৰ মাথাখিনি মই ল'ম ইয়াত। বিলাহীৰ লগত বনাম, অলপ মাছো দিম তাত আৰু কেনেদৰে বনাম মই দেখুৱাই যাম আপোনালোক। প্ৰথমতে মই বিলাহী কাটি লওঁ ধুনীয়া কৰি, পিঁয়াজখিনি, আদা নহৰু বাকলি গুচাই লওঁ আৰু এইখিনি মই মিক্সিত পিচি ল'ম। আদা নহৰু জলকীয়া আৰু বিলাহীও এটা পিচিম আৰু পিঁয়াজো পিচি দিম। অলপ গৰম হ'ব দিছোঁ, তাৰপাছত মই আৰু ইয়াত তেল দি দিছোঁ। এতিয়া মই ইয়াত মাছৰ মাথাখিনি দিছোঁ। এয়া মোৰ মাছৰ মাথাখিনি ফ্ৰাই হ'ল আৰু মই কাঢ়ি ল'ম বাচনতে। এয়া মাছ ভজা তেলখিনিত মই পিঁয়াজ দি দিছোঁ। অলপ গোটা জিৰা দিছোঁ আৰু ইয়াত মই এতিয়া বিলাহীখিনি দি দিছোঁ, কাটি থোৱা বিলাহী। আৰু নিমখ অলপ দি দিছোঁ, 1 চামুচ হালধি দিছোঁ, 1 চামুচ লাল মিৰ্চ দিছোঁ, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি 1 চামুচ আৰু ধনিয়াৰ গুড়ি 1 চামুচ। ভালদৰে লাৰি দিছোঁ মই। এয়া আদা নহৰুৰ পেষ্ট বিলাহী দিছোঁ ইয়াত। আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ মই ইয়াত। ভালদৰে মিক্স কৰি দিছোঁ। অলপ দেৰি মই ঢাকনিখন লগাই দিছোঁ। মই ঢাকনি খুলি চাইছোঁ,
ধুনীয়াকৈ বিলাহীটো গলি গৈছে আৰু মছলাখিনিও ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী দিছোঁ। লগতে মই ইয়াত মাছখিনি দি দিম এতিয়া। ইয়াত মাছো দি দিছোঁ মই অলপ। আৰু এইখিনি ধুনীয়াকৈ লাৰি দিম। আৰু অলপ উতলিবলৈ দিম। তাৰপাছত মোৰ আঞ্জা ৰেডি হৈ যাব। এয়া মোৰ আঞ্জা উতলি আছে বঢ়িয়া কৰি। অকল বিলাহী, আলু দিয়া নাই মই ইয়াত। ধুনীয়াকৈ উতলি আছে আঞ্জা। আৰু আঞ্জা হৈ গ'ল। মই গেছটো অফ কৰি দিছোঁ। এয়া মই গেছৰ ওপৰৰ পৰা আঞ্জাটো নমাই আনিলোঁ আৰু এয়া মোৰ আঞ্জা ৰেডি হ'ল। যদি ভিডিঅ'টো ভাল পালে ৰেচিপিটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।